বন্ধু বান্ধৱীসকল খবৰ নিশ্চয় ভাল। মই আজি আপোনালোকৰ বাবে ঘৰতে বহি অতি সহজতে কেনেধৰণে দহি গাঠিব পাৰি তাৰ বিষয়ে এটা ভিডিঅ' বনাম। আপোনালোকে ভিডিঅ'টো ভাল পাব বুলি আশা কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ চাই যাব। সকলো আছে নহয় ভিডিঅ'টো আৰম্ভ চাদৰ লৈছোঁ আৰু চাদৰখনত ব্লেক আৰু ৰেড কালাৰৰ ফুল আছে। যিহেতু মই চাদৰখনত দহি বাতিম ৰেড কালাৰৰ। চাদৰখনত দহি বাতিবৰ বাবে মই এটা ৰঙা ৰিল লৈছোঁ আৰু এটা বগা গুলি আৰু এটা বেজি। চাদৰখন যিহেতু বগা মই এটা বগা গুলি লৈছোঁ আৰু এখন কেঁচি। Say what you wanna say to me now.